লেমন জুস খাবি নে কি জুস খাবি? জুসটো তো লেমন জুসে খাম, কিন্তু মোৰ লগত পইচা নাই আকৌ দেই, তই দিব লাগিব মোৰ জুস খোৱাটো। মই আকৌ তই খোৱাবি বুলি ভাবি কিনেহে আহিছো, মোৰ লগত ক'ত পইচা? মোৰ লগতো পইচা টকাও নাই। নহ'লে এতিয়া কি কৰিবি? পইচা যদি নাই, জুচটো বনাব ক'লিয়ে তই। কি কৰিবি পিছে? ৰ মই চিন্তুক ফোন কৰো। দে ফোন কৰ। আজি তাৰ পৰাই খাওঁ আৰু তাকে লুটি দিওঁ আৰু ন। হেল্ল', ক'ত আছ? আমি জুচ দোকানত বহি আছো। আমি লেমন জুচ 3টা অৰ্ডাৰ কৰিছো। জলদি আহ, আকৌ পইচা লৈ আন, পইচা 60 টকা লৈ আন। ৰখি আছো আৰু তোৰ কাৰণে খাবৰ কাৰণে। বাপেকে ফচাই দিম আৰু আজি। সদায় সিটো আমাৰ পৰা খায় ন, আজি তাৰ পৰা খালে একোডাল নহয় দে। বাহ, তহঁতি আকৌ বিৰাট মজা প্লেন বনালি আকৌ দেই। গৰমত কি কৰো কি নকৰো ভাবোতে ঠিককে তই ফোন কৰিছ। লেমন জুচ খোৱা দে খাওঁ গৰমত চুপ পোৱা নাই। It's the motherfucking Eagle Double G. Snoop Dogg.